হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ আছাম স্পেচিয়েল টেটৰ বাবে চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ কেইটামান MCQ কুৱেশ্যনছ লৈ আহিছোঁ। চাওঁ আহক ভিডিঅ'ত। প্ৰথম প্ৰশ্নটো হৈছে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কাৰ্য। অপশ্যন এ ফ্ৰয়ডৰ মতে, অপশ্যন বি গেটছৰ মতে, অপশ্যন চি পিয়াজেৰ মতে, অপশ্যন ডি থাৰ্ণডাইকৰ মতে। শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কাৰ্য। কথাষাৰি কৈছিলে গেটছে। শুদ্ধ উত্তৰটো হ'ব খ গেটছৰ মতে। নেক্সট কুৱেশ্যনটো, বেঞ্জামিন ব্লুম হ'ল অপশ্যন এ গ্ৰীক বিশেষজ্ঞ, অপশ্যন বি আমেৰিকান বিশেষজ্ঞ, অপশ্যন চি জাৰ্মান বিশেষজ্ঞ, অপশ্যন ডি ফৰাচী বিশেষজ্ঞ। বেঞ্জামিন ব্লুম হ'ল আমেৰিকান বিশেষজ্ঞ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমেৰিকান বিশেষজ্ঞ। ৰুছোৱে লিখা মহৎ গ্ৰন্থখনৰ নাম হৈছে অপশ্যন এ ওডিচি, অপশ্যন বি পেৰাডাইজ, অপশ্যন চি নীতিশাস্ত্ৰ, অপশ্যন ডি এমিল। ৰুছোৱে লিখা গ্ৰন্থখনৰ নাম হৈছে এমিল। শুদ্ধ উত্তৰটো হ'ব ডি এমিল। নেক্সট কুৱেশ্যনটো হৈছে পেডাগজি মানে হ'ল। অপশ্যন কেইটা হৈছে উচ্চ শিক্ষা, প্ৰাথমিক শিক্ষা, পঠন, শিকন বিজ্ঞান। শুদ্ধ উত্তৰটো হৈছে ডি শিকন বিজ্ঞান। সামগ্ৰিকতাবাদী তত্ত্বৰ লগত জড়িত পদ্ধতিটোৰ নাম হৈছে অপশ্যনছ অনুকৰণ পদ্ধতি, অন্তৰ্দৰ্শন পদ্ধতি, প্ৰচেষ্টা আৰু ভুল পদ্ধতি, প্ৰাসংগিক পদ্ধতি। শুদ্ধ উত্তৰটো হৈছে অন্তৰ্দৰ্শন পদ্ধতি। আমাৰ তিনি প্ৰকাৰৰ শিক্ষক হৈছে প্ৰকৃতি, মানুহ আৰু বস্তু। এই মতামত হ'ল অপশ্যনছ পেভলেভৰ, ফ্ৰয়ডৰ, ৰুছোৰ ওপৰৰ তিনিওটা। শুদ্ধ উত্তৰটো হৈছে গ ৰুছোৰ। শিকোৱা প্ৰক্ৰিয়াৰ সহায়ত শিকা প্ৰক্ৰিয়া অপশ্যনছ জটিল কৰি তোলা হয়, অৰ্থহীন কৰি তোলা হয়, ব্যৱহাৰিক কৰি তোলা হয়, সহজ কৰি তোলা হয়। শুদ্ধ উত্তৰটো হ'ব ডি সহজ কৰি তোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে শিক্ষাদান হ'ব পাৰে অপশ্যনছ নিদান পদ্ধতি, উপসমিত পদ্ধতি, জোখমাপৰ উৎপাদন, ওপৰৰ তিনিওটা। শুদ্ধ উত্তৰটো হৈছে ডি ওপৰৰ তিনিওটা। সংযোগবাদ শিক্ষণৰ উদ্ভাৱক হ'ল অপশ্যনছ থৰ্ণডাইক, ফ্ৰয়েড, গেটছ, আৰ্নেষ্ট জনছ। শুদ্ধ উত্তৰটো হ'ল থৰ্ণডাইক। নেক্সট কুৱেশ্যন, তলৰ কোনটো শৈক্ষিক ক্ষেত্ৰত সামৰি লোৱা ক্ষেত্ৰ নহয়? অপশ্যনছ বোধ, প্ৰৱণতা, জ্ঞান, বিশ্লেষণ। মন কৰিব সামৰি লোৱা ক্ষেত্ৰ নহয় বুলি কৈছে। শুদ্ধ উত্তৰটো হ'ব খ প্ৰৱণতা। সজীৱ আৰু প্ৰণালীবদ্ধ শিকনে শিকা প্ৰক্ৰিয়া আনন্দদায়ক কৰি তোলে, বিৰক্তিদায়ক কৰি তোলে, বেদনাদায়ক কৰি তোলে, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দদায়ক কৰি তোলে। শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষকৰ জন্ম দিয়ে। উক্তিটো দিছে অপশ্যনছ স্কিনাৰ, উডৱৰ্থ, স্মিথ, ড্ৰেবাৰ। শুদ্ধ উত্তৰটো হৈছে চি স্মিথ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।